ক্লিপ হেৰিটো দেখাই আছোঁ ব্লগত মই অহাকালি মই দেখাই আছোঁ খাতৰনাক কাজিয়া হ'ল এটা নমস্কাৰ বন্ধু বান্ধৱীসকল মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল লগত পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা বিকাশ চেত্ৰীয়ে তেওঁ কেইটামান ৰিচেণ্ট ভিডিঅ'ত কৈছে যে তেওঁ গৈ আছে ইণ্টাৰনেশ্যনেল ট্ৰিপত আৰু ট্ৰিপটো ডুবাইলৈ কৰিব চ' তেওঁনো ভিডিঅ'ত কি কৈছিল তাৰে এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ চাই লওক আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে আপোনালোকে টাইটেল নামটো চাই নিশ্চয় গম পালে চাগে ইয়েছ অতি সোনকালে আপোনালোকৰ মৰম আশীৰ্বাদ বহুত দিনৰ পৰা ভাবি থকা বহুত দিনৰ আপোনালোকৰ আশীৰ্বাদৰ ফলত টিকেট কাটা হৈ গ'ল ভিজাখিনি গোটেই ভিজাৰ কাম গোটেই হৈ গ'ল খালি অকণমান কিবা কিবি কাম আছে এইখিনি কাম কৰাব লাগিব মানে আৰ্টিফিচিয়েল টেষ্ট এইবিলাক কিবা কিবি কৰাব লাগিব মই গোটেইখিনি ডিটেইলছ ক'ম যেতিয়া ট্ৰিপটো ষ্টাৰ্ট হ'ব ট্ৰিপটোৰ বিষয়ে গোটেইখিনি ডিটেইলছ ক'ম কিমানখিনি খৰচ হ'ল এইবিলাকৰ ওপৰতো গোটেইখিনি ক'ম আৰু এই কাম লাগি গ'ল আপোনালোকে টাইটেল থাম্বনেল চাই নিশ্চয় গম পালে চাগে ইয়েছ ডুবাই ট্ৰিপৰ বাবে ফুল ৰেডি টিকেট হৈ গ'ল টিকেট কিমানত লৈছোঁ ভিজা হৈ গ'ল ভিজা কিমানত লৈছোঁ কি গোটেইখিনি ডিটেইলছ আপোনালোকক ক'ম কাৰণ এতিয়া বহুত খেলি মেলি হৈ আছে ক'ভিডৰ কাৰণে বহুত উল্টা পুল্টা হৈ আছে গোটেইখিনি হ'ল ভগৱানৰ কৃপাত কোনে কোনে যাম আপোনালোকে যোনদিনাখন যাওঁ সেইদিনাখন গম পাব আৰু ভিজা হৈ গ'ল টিকেট হৈ গ'ল আৰ্টিফিচিয়েল টেষ্ট আজি কৰাব লাগিব আৰ্টিফিচিয়েল ৰিপৰ্ট ওলাব লাগিব আৰু কিবা কিবি অলপ কাম আছে যে গুৱাহাটীত গোটেইখিনি কমপ্লিট কৰিব লাগিব অহাকালি বজাৰ কৰিব লাগিব তাৰপিছত হৈ যাব ডুবাই ষ্টাৰ্ট আৰু কোনে কোনে যাব পিছত ক'ব কিন্তু দুজন যাব এইটো কৈ থলো আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো পালে আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰাই বিকাশ চেত্ৰীয়ে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত কেইটামান ষ্টৰি আপলোড কৰিছিল ফাৰ্ষ্ট আপোনালোকে সেই ষ্টৰিকেইটা চাই লওক এটা ঘটনা হৈ গ'ল আজি এটা কাজিয়া হ'ল ইউটিউবাৰজনৰ লগত ভয়ংকৰ কাজিয়া হ'ল আপোনালোকে কালি ৰেকৰ্ডিং আছে ন ফুটেজ ৰেকৰ্ডিং আছে ফুটেজ আছে আপোনালোকক কালি মই সেই আৰু সেই ইউটিউবাৰজনক আপোনালোকে চিনিও পায় বহুত দিনৰ পৰা চাই আছিলোঁ আজি একদম জাগাত দিছোঁ পাই গৈছে পূৰা মছলা এতিয়া পাব কালি ব্লগটো চাব আপোনালোকে একদম চেছ কৰি দিছোঁ টক্কৰ ল'ব আহে মোৰ লগত ক্লিপ হেৰিটো দেখাই আছোঁ ব্লগত মই অহাকালি মই দেখাই আছোঁ খাতৰনাক কাজিয়া হ'ল এটা আপোনালোকে ষ্টৰিকেইটা চালে আৰু সেই ষ্টৰিটোত যাৰ লগত কাজিয়া কৰাৰ কথা কৈছে সেইজন হৈছে অসমৰ জনপ্ৰিয় ৰোষ্টাৰ মিষ্টাৰ ৰাজা আৰু বিকাশ চেত্ৰীয়ে ষ্টৰিত কোৱাৰ দৰে এইটো একো কাজিয়া নহয় বিকাশ চেত্ৰীয়ে এইটো টপিকৰ ওপৰত এটা ভিডিঅ' আপলোড কৰি দিছে যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে গৈ চাব পাৰে আৰু মিষ্টাৰ ৰাজাই এইটো টপিকৰ ওপৰত এটা ভিডিঅ' আপলোড কৰি দিছে তেওঁ ছেকেণ্ড চেনেলত যদি আপোনালোকে চাব বিচাৰে লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে আৰু আচলতে বিকাশ চেত্ৰী আৰু মিষ্টাৰ ৰাজাক একেলগে দেখা পোৱা গৈছে আৰু বিকাশ দাই যদি কাৰোবাক প্ৰথম লগ পায় তেতিয়াহ'লে তেওঁ ছাবস্ক্ৰাইবাৰখিনিৰ লগত এটা প্ৰেংক কৰে আৰু এইটো এনেধৰণৰ এটা প্ৰেংকি আছিলে চোৱা আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে অসমৰ ৰিপুণ আৰু তেওঁৰ পত্নী পূজা শৰ্মা ফালৰ পৰা আপোনালোকে যদি অসমৰ ৰিপুণ চেনেলটো ভিডিঅ' চায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায় যে তেওঁলোক দুজনে বৰ্তমান সময়ত কেদাৰনাথলৈ ট্ৰেকিং কৰি গৈছে আৰু এইটো টপিকৰ ওপৰতে ৰিয়েক্ট কৰি ডিম্পু বৰাই তেওঁ ইনষ্টাগ্ৰাম ষ্টৰিত এই বুলি লিখিলে যে 5 মাহৰ প্ৰেগনেঞ্চিত কেদাৰনাথ ট্ৰেকিং কৰি গৈছে পূজা এণ্ড ৰিপুণ চেলুট আৰু মোৰ ফালৰ পৰা পূজা শৰ্মা আৰু ৰিপুণ দালৈ চেলুট চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে ধনশ্ৰী বা ফালৰ পৰা ধনশ্ৰী বাই তেওঁ ছেকেণ্ড চেনেল ডে উইথ ধনশ্ৰীত বহুত দিন ধৰি ভিডিঅ' আপলোড দিয়া নাই আৰু সেইবাবে তেওঁ নতুন ভিডিঅ' নটিফিকেশ্যন তেওঁ ছাবস্ক্ৰাইবাৰখিনিয়ে পোৱা নাই আৰু এইটো টপিকৰ ওপৰতে ৰিয়েক্ট কৰি ইনষ্টাগ্ৰামত তেওঁ কিছু ষ্টৰি আপলোড কৰিছিল আৰু তেওঁ ষ্টৰিত কি ক'লে আপোনালোকে শুনি লওক আৰু তেওঁৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন ভিডিঅ'কেইটা ৱাচ কৰিব মৰ্নিং এভৰিৱান ছেকেণ্ড চেনেল ডে উইথ ধনশ্ৰীত কালি এটা ভিডিঅ' আপলোড দিয়া হৈছে এতিয়াও চোৱা নাই যদি ইয়াত লিংক দিয়া আছে ক্লিক কৰি চাই লওক বহুত বেয়াকৈ ফ্ৰিজ হৈ আছে চেনেলটো প্লিজ শ্বেয়াৰ কৰিব এটা চেনেলত যেতিয়া বহুত মাহ ভিডিঅ' দিয়া নহয় চেনেলটো ফ্ৰিজ হৈ যায় ফ্ৰিজ হৈ গ'লে আকৌ নটিফিকেশ্যনত আনিবলৈ আকৌ মানে চবেই পাবলৈ ভিডিঅ'বিলাক বহুত কষ্ট কৰিব লাগে বহুত টাইম লাগে আৰু সেই চেনেলটো তেনেকুৱাই হৈছে 6 মাহ ভিডিঅ' দিয়া নাছিলোঁ বাট বহুত বেয়াকৈ ফ্ৰিজ হৈছে বহুত বেয়াকৈ নটিফিকেশ্যনেই পোৱা নাই মানুহবিলাকে প্লিজ শ্বেয়াৰ কৰিব আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে প্ৰিন্স হাজৰিকা ফালৰ পৰা প্ৰিন্স হাজৰিকাই তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত এটা ষ্টৰি আপলোড কৰিছিল আৰু ষ্টৰিটোৰ পৰা আমি জানিব পাৰিছোঁ তেওঁলোকৰ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে যদি মই এইটো টপিকৰ ওপৰত আৰু কিবা আপডেট পাওঁ তেতিয়াহ'লে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম
চোৱা আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো হ'লে আজি আমাৰ নেক্সট নিউজটো আছে নীল আকাশৰ ফালৰ পৰা নীল দাৰ এটা নতুন গান আহি আছে আৰু গানটোৰ টাইটেল হৈছে কাঞ্চি চ' মই এইটো টপিকৰ ওপৰত যদি আৰু কিবা আপডেট পাওঁ তেতিয়া মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম চ' আজিৰ দিনটো নিউজ এইকেইটাই আছিল যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু আজি আমাক নিউজ সহায় কৰিছে আকাশজ্যোতি মিক্স ইউটিউব চেনেলটো অনাৰে তেওঁ ইউটিউব চেনেলৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ তেওঁক ছাপোৰ্ট কৰিব আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে আৰু স্ক্ৰীনতো শ্ব' হৈ আছে যদি আপোনালোকে মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম আইডিত দিব পাৰে মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম खत्म बाय बाय टाटा गुड बाय गया